নমস্কাৰ, মোৰ ফালৰ পৰা সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। যোৱাকালি মই এটা ইউটিউব চেনেল খুলিছোঁ, অৰ্থাৎ 9/1/2019 তাৰিখে, যাতে মোৰ এই চেনেলটো সকলোৱে চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ কৰে আৰু লগতে ছাবস্ক্ৰাইব কৰে। মোৰ সেই একাউণ্টটোত কোনো বিশেষকৈ মই ভিডিঅ' আপলোড কৰা নাছিলোঁ, কিন্তু তাৰ আগত ক'বলৈ বিচাৰিছোঁ যে মই দুটা ভিডিঅ' আপলোড কৰিছোঁ। প্ৰথম ভিডিঅ'টো আপলোড কৰিছোঁ যে মোৰ নিজৰ ফটোৰে নিজৰ ভিডিঅ' বনাই তাৰে এটা আপলোড কৰিছোঁ, আৰু 2 নম্বৰ হৈছে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই তাৰে ভিডিঅ' এটা বনাই কিনে তাৰে আপলোড কৰিছোঁ। আৰু বিশেষ ভিডিঅ' আপলোড কৰা নাই। আজিৰ পৰা মই যিবোৰ ভিডিঅ' বনাম বা ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিম, সেই ভিডিঅ'বোৰ যাতে আপোনালোকে চাই কিনে লাইক কমেণ্ট বা ছাবস্ক্ৰাইব কৰে, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মই যিবোৰ ভিডিঅ' মই ইউটিউবত আপলোড কৰিম, সেইবিলাক ভিডিঅ' চাই সকলোৱে ভাল পাব বুলি মই আশা কৰিছোঁ। হয়তো কোনেও মোক আগতে ইউটিউবত কোনেও দেখা নাছিলে, কিন্তু আজিৰ পৰা মোক দেখিব ইউটিউব চেনেলত। কিন্তু মোৰ নামটো হয়তো কোনেও নাজানে, হয়তো জানিব পাৰে মোৰ বন্ধু বান্ধৱীসকলে, কিন্তু মোৰ নামটো কৈ দিছোঁ শুনক। মোৰ নামটো হৈছে শ্ৰী কাৰ্তিক বৰ্মন, কিন্তু ইউটিউবত চাৰ্চ কৰিব কাৰ্তিক দাস। আহকচোন সকলোৱে এটা ভিডিঅ' চাওঁ, কিন্তু ভিডিঅ'টো মই নিজে বনাইছোঁ, কিন্তু সেইটো ভিডিঅ' যাতে সকলোৱে চাই ভাল পায় কিন্তু মই সিমান ভিডিঅ'টো ভাল হোৱা নাই, কিন্তু তথাপিও দিবলৈ চেষ্টা কৰিছোঁ। আহক সকলোৱে ভিডিঅ'টো। ৰঙাকৈ গাল দুখনি দেখাও দেখিবৰ দিনে ধৰি একোৱেই ভাল লগা। হয়তো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, নিশ্চয় ভাল পালে। এনেকুৱা ভিডিঅ' মই কিছুমান বনাই কিনে এডিট কৰি কিনে মই নিজৰ ইউটিউব চেনেলত পষ্ট কৰি থাকিম, আৰু আপোনালোকে চাই থাকিব। চাই কিনে কিন্তু পাহৰি নাযাব যে লাইক কমেণ্ট মাৰিব বা ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। প্ৰতিটো ভিডিঅ' চাব, প্ৰতিটো ভিডিঅ'ত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব, তেতিয়া মই ভিডিঅ'বোৰ আপলোড কৰিবলৈ ভাল লাগিব। তেন্তে আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।